Hi guys, welcome back to my channel and আজিৰ ভিডিওটো কি হ'ব আপোনালোকে এক্স্যাক্টলি গম পাই গৈছে থাম্বনেইল আৰু টাইটেল দেখি তো আজিৰ ভিডিওটো এটা ৰিক্ৰিয়েচনৰ ভিডিও হয় এণ্ড আজি মই ৰিক্ৰিয়েট কৰিব গৈ আছো সেই লুকটো হৈছে ডিপ্লিনা ডেকা মানে ডিপ্লিনা বাৰ আৰু তেওঁৰ এই লুকটো মই ইনষ্টাগ্ৰামৰ পৰা লৈছো তেওঁ মোৰ বহুত বেছি ফেভৰেট হয় দ্যাটছ ওয়াই ভাবিলো এবাৰ ৰিক্ৰিয়েট কৰি চাও তো বলক ভিডিওটো স্টাৰ্ট কৰি বেছি দেৰি নকৰো তো ফাৰ্স্ট অফ অল মই এটা আইব্ৰোজ ফিল কৰি ললো এণ্ড আইব্ৰোজৰ বাবে মই ইয়াত মিউজিক ফ্লাৱাৰৰ gel eyeliner use কৰিছো in this shade black মই গুটেবোৰ like price and all product বোৰ সকলোবোৰ মই মেনশন কৰি দিম স্ক্ৰিনত দেন মই ইয়াতে প্ৰাইমাৰ বাবে ইউজ কৰিছো ইনসাইটৰ 3-in-1 প্ৰাইমাৰ বহুত ভাল প্ৰাইমাৰ হয় এফৰ্ডেবল আপোনালোকে ট্ৰাই কৰি চাব পাৰে নেক্সট মই ইয়াতে like contour and highlighting palette হয় এইটো কিছ বিউটি হেতু ইউজ কৰিম আৰু ইয়াৰ যেটো এটা অৰেঞ্জ লাইক নট অৰেঞ্জ একচুয়ালি অকমান লাইট ব্ৰাউনৰ এটা শেড আছে যেটো আপুনি কালাৰ কাৰেকচন বাবে ইউজ কৰা হয় গতিকে মই ইয়াত অকমান যিবোৰ পিগমেন্টেশন আছে মোৰ তাত মই লগাম আঙুলিৰে দেন আঙুলিৰে মই ব্লেন্ড কৰি দিম আৰু যদি আপোনাৰ খুব বেছি পিগমেন্টেশন লাইক আছে মুখত তেনেহলে আপোনালোকে সদায় কালাৰ কাৰেকচন ব্যৱহাৰ কৰিব লাগে তেতিয়াহে মেকআপটো ভাল হয় নহলে বহুতো বেয়া দেখি মেকআপ Next মই ফাউন্ডেশন ইউজ কৰি আছো এন্ড ফাউন্ডেশন বাবে Wet n Wildৰ ফাউন্ডেশন ইউজ কৰি আছো আৰু মোৰ শেডটো হৈছে গোল্ডেন বেজ এন্ড ইয়াৰে প্ৰাইসবোৰ মই মেনশন কৰি দিম এন্ড এইটো বহুত বেছি ভাল ফাউন্ডেশন হয় অক্সিডাইজ হয় অলপ বাট মেবলিনতকে মই ভাল পাও মই বেছি প্ৰিফাৰ কৰো তো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে এন্ড লং লাস্টিং হয় এন্ড ইয়াৰ কভাৰেজটো খুব বেছি হাই কভাৰেজ নহয় বাট মেবলিনতকে মই ভাল পাও মই বাকি বিলাকৰ কথা নাজানো বাট মই পাৰ্সোনালি মেবলিনতকে বেছি ভাল পাও ফিট মি ফাউন্ডেশনতকে তো মই মোৰ গুটেবোৰ ফাউন্ডেশন ব্ৰাছৰ জৰিয়তে মই ব্লেন্ড কৰি লম তো আপোনালোকে বিউটি ব্লেন্ডাৰ ইউজ কৰিব পাৰে এন্ড বিউটি ব্লেন্ডাৰ ইউজ কৰিলে জানেইটো অকমান টিয়াই ল'ব লাগে তাৰপিছত এক্সেস পানীবোৰ পেলাই দি তাৰপিছত ইউজ কৰিব লাগে তেতিয়াহে মেকআপটো আপোনাৰ খুব বেছি ফ্ললেছ হয় এন্ড মেকআপ কৰোতে সদায় বেসটো খুব বেছি ভাল হ'ব লাগে লাইক প্ৰাইমাৰ ময়শ্চাৰাইজাৰ এইবোৰ এন্ড মই আগতে মোৰ স্কিন কেয়াৰ ৰুটিন ফলো কৰি লৈছো লাইক মই যি প্ৰাইমাৰ ইউজ কৰিব লাগে লগাইছো আপোনালোকক দেখালো এন্ড ময়শ্চাৰাইজাৰ ইউজ কৰিছিলো দেন মই ইয়াত লিপটো ময়শ্চাৰাইজ কৰিবৰ বাবে নিভিয়া লিপ বাম ইউজ কৰিছো এন্ড দেন এগেইন মই মোৰ যেটো আইব্ৰোজ আছে আইব্ৰোজক হাইলাইট কৰিম তাৰ বাবে মই ইয়াত Wet n Wildৰ হাইলাইটাৰ ইউজ কৰিছো এন্ড মই প্ৰডাক্টছবোৰৰ বিষয়ে মই ইয়াত স্ক্ৰিনত মেনশন কৰি দিম তো আপোনালোকে এবাৰ চেক আউট কৰিব গুটে কনসিলাৰবোৰ মই ভালকে ব্লেন্ড কৰি লম বিউটি ব্লেন্ডাৰেৰে তেতিয়া মোৰ আইব্ৰোজ খুব বেছি ধুনিয়া লাগা হ'ব লাইক লাইটেন হ'ব খুব বেছি আইব্ৰোজ ডাল চিলিকি থাকিব নেক্সট মই ইয়াত মোৰ আই প্ৰাইমাৰৰ বাবে এগেইন মই সেম কনসিলাৰ ইউজ কৰিছো এন্ড মোৰ লিটল বিট লাইক লকমান ডাৰ্ক সাৰ্কেল আছে তো তাক হাইড কৰিবৰ বাবে সেম কনসিলাৰ ইউজ কৰিম এন্ড ব্লেন্ড কৰিম নেক্সট মই গুটে মোৰ মুখখন সেট কৰিবৰ বাবে মেবলিনৰ ক্লিয়াৰ স্মুথ কম্পেক্ট ইউজ কৰি আছো এন্ড মোৰ শেড হৈছে স্যান্ড বেজ এটো ভাল কম্পেক্ট হয় তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে আজিকালি বহুত নতুন অনলাইন আপোনালোকে যদি প্ৰডাক্ট পাৰচেজ কৰে দেন গম পাব বহুত ভাল ব্ৰ্যান্ড ওলাই আছে যিবোৰ এফৰ্ডেবল ব্ৰ্যান্ডে হয় তো নেক্সট মই ইয়াত মোৰ আই মেকআপ স্টাৰ্ট কৰিম তো ইয়াৰ বাবে মই ইয়াত ইউজ কৰিছো হুডা বিউটি আই শ্যাডো প্যালেট ইয়াৰ যেটো লিটল ব্ৰাউন লাইট ব্ৰাউন হেতু পিক কৰি এডাল ব্লেন্ডিং ব্ৰাছ লৈ মই মোৰ ক্ৰিজ লাইনৰ ওপৰত নাযাও ক্ৰিজ লাইনৰ তলত ফোকাস কৰি গুটে আইলিটত ব্লেন্ড কৰিম বহুত ভালকে এন্ড সদায় মেকআপ কৰোতে আই মেকআপ যেতিয়া আপুনি কৰে তেতিয়া মেক শিওৰ যাতে আপোনাৰ ব্লেন্ডিং খুব বেছি ভাল হ'ব লাগিব ব্লেন্ডিং যেতিয়া আপুনি জিমান কৰিব আই থিংক মই ভাবো আপুনি গুটে হোল ফেস মেকআপতকে আপোনাৰ আই মেকআপ কৰোতে বহুত বেছি সময় লাগে আৰু সময় দিব লাগে একচুয়ালি তেতিয়াহে আপোনাৰ
মানুহে কয় না চকুজুৰি খুব ধুনীয়া হ'ব লাগে মানুহৰ মানে চকুজুৰিৰে বহুত কিবা কিবি কৰিব পাৰি তো চকুজুৰি ধুনীয়া কৰিবলৈ হ'লে আপুনি আই মেকআপটো বহুত বেছি ভাল কৰিবলৈ হ'লে আপুনি ব্লেন্ডিং কৰিব লাগিব বহুত বেছি তো মই ইয়াত ব্লেন্ড কৰি আছোঁ এণ্ড সেম কালাৰটো মই মোৰ লোৱাৰ লেছত এপ্লাই কৰিম ডিৰেক্টলি কাজল মই নলগাওঁ তো এগেইন মই সকলোবোৰ প্ৰডাক্ট ভালকৈ ব্লেন্ড কৰিম মই যেনেকৈ কৈ আছোঁ নেক্সট এটা ফ্লপি ব্লেন্ডিং ব্ৰাছ লৈছোঁ এণ্ড ক্ৰিজ লাইনৰ ওপৰত যিবোৰ এজেছ আছিল সেইটো মই ৰিমুভ কৰিবৰ বাবে ব্লেন্ডিং ব্ৰাছ পাতেৰে ভালকৈ মই আকৌ ব্লেন্ড কৰিম যাতে কোনো ধৰণৰ এজেছ দেখা নাপায় তাত নেক্সট মই ইয়াত কাজল এপ্লাই কৰি আছোঁ আৰু ইয়াত ইউজ কৰিছোঁ মই NYBৰ কাজল ফাৰ্ষ্ট মই আপাৰ লেছৰ যি ৱাটাৰ লাইন থাকে তাত মই লগাম ভিতৰত দেন মোৰ আপাৰ লেছ লাইনৰ ক্লোজ মানে খুব ওচৰে এডাল খুব বেছি লিটিল উইং থকা আই লাইনাৰ ড্ৰ কৰিম খুব লিটিল হয় বেছি উইং নহয় দেন এডাল স্মাজাৰ ব্ৰাছ ল'ম এণ্ড স্মাজাৰ ব্ৰাছেৰে মোৰ যিটো কাজল আছিল সেইটো ব্লেন্ড কৰি যাম কাৰণ ডিপ্লিনা বাৰ আই মেকআপটো বহুত বেছি ভালকৈ ধৰিব পৰা নাই স্পষ্ট হোৱা নাই বাট ষ্টিল মই যিমান পাৰোঁ ট্ৰাই কৰি আছোঁ সেইটো লুক পাবলৈ ডেটছ ৱাই ভালকৈ যিহেতু স্পষ্ট নহয় গতিকে মই স্মাচ কৰা যেন পাইছোঁ গতিকে মই স্মাচ কৰি আছোঁ নেক্সট চেম কাজল মই মোৰ লৱাৰ লেছত এপ্লাই কৰিম এণ্ড এগেইন তাক স্মাচ কৰিম তাৰ তলত আকৌ ব্ৰাউন শ্বেড অকণমান ল'ম ব্ৰাউন শ্বেড লৈ কেনে কাজলৰ লগত একেলগে ব্লেন্ড কৰিম যাতে অকণমান স্মোকি বা স্মাজি লুক এটা আহে তাৰ বাবে তো মই ইয়াত কোনো ধৰণৰ ফেক আইলেছেছ ইউজ নকৰোঁ গতিকে মই ইয়াত ৱেট এণ্ড ৱাইল্ডৰ ডাবল এক্সেল মাস্কাৰা ইউজ কৰিম বহুত ভাল হয় ভলিউমেনাইজিং হয় খুব বেছি ভলিউম দিয়ে তো ইয়াত মই কোনো ধৰণৰ লেছ কাৰ্লাৰ ইউজ কৰা নাই তো ভালকৈ চাগে স্পষ্ট নহ'ব তো মই 3-4টা কোট এপ্লাই কৰিম নেক্সট মই ইয়াতে SFRৰ মিনাৰেল ব্লাছ পেলেট লৈ আছোঁ আৰু ইয়াৰে যিটো লাইট ব্ৰাউন শ্বেডটো আছে তাক মই এজ এ কণ্ট'ৰিঙৰ বাবে ইউজ কৰিম তো ফাৰ্ষ্ট মই এডাল লিটিল বিট ব্ৰাছেৰে নোজটো কণ্ট'ৰ কৰিম দেন তাক মই ভালকৈ ব্লেন্ড কৰিম দেন মই মোৰ চিক বোন কণ্ট'ৰ কৰিম তো ফটোখন সিমান বেছি এটা কণ্ট'ৰিং স্পষ্ট হোৱা নাই বাট ষ্টিল যিহেতু মোৰ ফেচ কাটটো অলপ বেলেগ গতিকে মই কণ্ট'ৰ কৰিবই লাগিব নেক্সট মই ইয়াত ব্লাছৰ বাবে ইউজ কৰিছোঁ ADSৰ ব্লাছ খুব বেছি ভাল ব্লাছ হয় লাইক বহুত লাইট কালাৰৰ ব্লাছ হয় এণ্ড একদম নৰ্মেল হয় তো এইটো আপোনালোকে এপ্লাই কৰিব পাৰে ইউজ কৰি চাব পাৰে তো মই ইয়াত অকণমান নাকত লগাম আজিকালি খুব বেছি ট্ৰেণ্ডিং হৈ আছে নাকতো মানে ব্লাছ লগায় দেখা পাইছে চাগে বহুত লাইট হয় একদম অৰিজিনেল যেন লাগে কোনো ধৰণৰ আৰ্টিফিচিয়েল যেন নালাগে মই ইয়াত ভেগা ব্ৰাছ ছেট ইউজ কৰি আছোঁ একচুৱেলি এইটো গিফ্টেড হয় তো ইয়াৰে যি ডাঙৰ ফ্লপি ব্ৰাছ আছে তো সেইটো মই হাইলাইটাৰৰ বাবে ইউজ কৰিম এণ্ড হাইলাইটাৰৰ বাবে ইয়াত ইউজ কৰি আছোঁ মই ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ বহুত বেছি ভাল হাইলাইটাৰ হয় ইউনিভাৰ্চেলি ইউজড হয় একচুৱেলি ৱেট এণ্ড ৱাইল্ডৰ প্ৰডাক্ট গতিকে তো যিহেতু মোৰ কোনো ধৰণৰ জ লাইন নাই তো জ লাইন ড্ৰ কৰিবলৈ এগেইন মই অকণমান লিটিল বিট কণ্ট'ৰ কৰিম ছেম SFRৰ যিটো পেলেট আছিল তাৰে ব্ৰাউন শ্বেডটো লৈ অ'কে দেন এডাল স্মাজাৰ ব্ৰাছ ল'ম এণ্ড মই মোৰ আই কৰ্নাৰক হাইলাইট কৰিম এণ্ড ব্ৰা বনক লিটিল বিট এণ্ড মই মোৰ মেকআপটো ছেট কৰিম কিছ বিউটিৰ গ্ৰীণ টি মেকআপ ফিক্সাৰেৰে এণ্ড তাৰপিছত মই বিউটি ব্লেণ্ডাৰে ডেপ কৰি ল'ম যাতে এক্সেছ প্ৰডাক্টবোৰ ওলাই আহে তো মই ইয়াতে লিপ লাইনাৰ লৈছোঁ ড্ৰ কৰিবলৈ এণ্ড ইয়াত মই মিলেইনৰ লিপষ্টিক ইউজ কৰিছোঁ পিয়'ৰ ৰেড তো এইটো মোৰ ফাইনেল লুক
সো আই হোপ আপোনালোকে এই ভিডিওটো চাগে ভাল পালে এণ্ড যদি ভিডিওটো ভাল পাইছে তেনেহ'লে প্লিজ ভিডিওটোকে লাইক কৰি দিব আপোনালোকৰ এটা লাইকে আমাক খুব বেছি মোটিভেট কৰে এণ্ড যদি ভাবে চেনেলটোক সাবস্ক্ৰাইব কৰিব পাৰি মানে বিশ্বাসযোগ্য হয় বুলি তেনেহ'লে প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি ল'ব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে থ্যাংক ইউ